চিচি বাইকখন চলালোঁ। বাইকত যিমানবোৰ পাৰ্টছ আছে চব খুলি বাইকখন চলালোঁ আৰু এটা ভিডিঅ' বনাইছিলোঁ যে চাইকেলৰ যিটো টায়াৰ আছে টায়াৰ খুলি ৰিঙেদি চলাইছিলোঁ চাইকেলখন। গতিকে গাইজ আজি এটা বেলেগ কথা ভাবিছোঁ। আজি মানে কথাটো অলপ বহুতে বেলেগ হয়, কাৰণ মোৰ আগত যিখন চাইকেল দেখিছে এইখন চাইকেলখন চাওক। এইখন চাইকেলখনৰ যিখন 6 ফিট আছে, কিন্তু এই চাইকেলখনৰ দীঘলটো যদি বঢ়াই দিওঁ মানে কেনেকুৱা লাগিব, মানে চলালে কেনেকুৱা লাগিব সেইটো দেখাম বুলি ভাবিছোঁ। তাৰ কাৰণে ইয়াত কাটিব লাগিব, কাটি চাইকেলখনৰ দীঘলটো বঢ়াই দিম, 5 ফিটমান বঢ়াই দিম। 5 ফিট বঢ়ালে 11 ফিট মানে হৈ যাব। এতিয়া চাইকেলখন চলাই কেনে লাগিব আপোনালোকক এইটো ভিডিঅ' দ্বাৰা দেখাম। চাইকেলখন চাওকচোন, এতিয়া 6 ফিট আছে, কিন্তু যেতিয়া দীঘলটো বঢ়াম মানে বহুত দূৰ যাব। এতিয়া 11 ফুট হ'ব চাইকেলখন, আৰু এনেকৈ চাইকেলখন চলাই দেখাম। গাইজ আপোনালোকে ভিডিঅ'টো চাই থাকক। এতিয়া মই চাইকেলখন ইয়াত কাটিম, কাটি মই ইয়াত মাজত জইন মাৰি দিম। তাৰপিছত চাইকেলখন ৰাস্তাত চলাই আপোনালোকক দেখুৱাম। আপোনালোকে ভিডিঅ'টো চাই থাকক সম্পূৰ্ণকৈ। এটা গ্ৰাইণ্ডাৰ মেচিন, চাইকেলখন যেতিয়া কাটিম আমি তাৰ কাৰণে এইটো গ্ৰাইণ্ডাৰ মেচিন লাগিব। এতিয়া চাওক গ্ৰাইণ্ডাৰ মেচিনত পাৱাৰ দিয়া হৈছে। এতিয়া চেফটিৰ কাৰণে মই চচমা এযোৰ পিন্ধি লৈছোঁ। এতিয়া চাই থাকিব চাইকেলখন কাটিম। চাওক আমি এইডাল কাটিলোঁ, চাওক এতিয়া এইডাল কাটিম বুলি ভাবিছোঁ। এতিয়া কাটা হৈয়ে গ'ল। এতিয়া চাওক চাইকেলখন কাটিলে, কিন্তু এইডাল আছে কাটিব আৰু। গাইজ চাই থাকক। এতিয়া চাইকেলখন চাওক, এইখন কাটি দিলোঁ সম্পূৰ্ণ। এতিয়া কাটি দিয়াৰ পিছত ইয়াত জইন দিম। ইয়াত দুটা পাইপ ৰেডি কৰি ৰাখিছোঁ, চাওক জইন দিম। এতিয়া জইন দিয়াৰ কাৰণে এইফালে ধৰোঁ। এতিয়া আমি চাইকেলখনত জইন দিয়াৰ কাৰণে পাইপটো ইয়াত সোমাই দিম। চাওক ভৰি দিয়াৰ কাৰণে ষ্টেণ্ড বনাম। ইয়াত এটা ভৰি দিব পাৰি চাইকেলখনত। ষ্টেণ্ডটোৰ কাৰণে কাটি আছোঁ এইডাল। দিব লাগিব
উঠে আৰু পিছতে পেডেল মাৰি চলাব। ইয়াত এটা হেণ্ডেল ফিটিং কৰিব লাগিব, কাৰণ ইয়াৰ মানুহজনে ইয়াত যেতিয়া বহিব তেতিয়া এইটো ধৰিব লাগিব কাৰণে ইয়াত এটা হেণ্ডেল ফিটিং কৰিব লাগিব। তো ইয়াত হেণ্ডেলটো লগাই দিছোঁ। এতিয়া চাইকেলখন বনাই ঘৰৰ পৰা ৰাস্তাত লৈ আহিলোঁ। এতিয়া আমি চলাই চাম বুলি ভাবিছোঁ চাইকেলখন। আপোনালোকে চাই থাকক আমি চাইকেলখন কেনেকৈ চলাওঁ। এতিয়া আমি চলাম চাইকেলখন। আৰু আগৰজনৰ কি ধুনীয়া যাব পাৰি। এতিয়া চাওক কি ধুনীয়াকৈ চাইকেলখন চলি আছে। ভাই মজা লাগিছে দেই। গাইজ চাওক চাইকেলখন কি ধুনীয়াকৈ চলি আছে। আমি যিটো চেষ্টা কৰিছিলোঁ চেষ্টাটো আমাৰ ছাকচেছ হ'ল আৰু ভাবিছিলোঁ নোৱাৰিম বুলি, কিন্তু বহুত ভাগৰ লাগে চাইকেলখন চলাওঁতে। আৰু আগত যিজন বহি আছে সেইজনৰ আৰাম আৰু এখন চাইকেল চলাবৰ কাৰণে শিকিব লাগিব আগত। এনে ডাইৰেক্ট একদিনাকে আহি চাইকেলখন চলাব নোৱাৰিব। আগত ট্ৰেইনিং কৰিব লাগিব, তাৰপিছতে চলাব পাৰিব। এনে চলাব নোৱাৰে। এইটো বহুত বেলেঞ্চিঙৰ কথা। মানে কণ্ট্ৰল নাহে। চাইকেলখন চলাওঁতে বহুত কষ্ট লাগিল আৰু হেণ্ডেলটো বহুত টাইট হয় ইয়াৰ। আৰু পিছৰ মানুহজন হ'ল কেনেকুৱা লাগিছে ক? বেছি ভাল নালাগে, তথাপি নৰ্মেল চাইকেলতকৈ বহুত বেছি ভাল লাগে। তো গাইজ, কাৰণ আপোনালোকৰ কাৰণে বহুত কষ্ট কৰিলোঁ। এইখন বনাওঁতে মোৰ 3 দিন টাইম লাগিছে। 3 দিনৰ কষ্টৰ ফলত এইখন হৈ উঠিছে। আৰু পিছত এনেকুৱা ভিডিঅ' দি থাকিম। খুব ভাগৰ লাগিছে।